অনুযায়ী দিওঁ, আপোনালোকেও নিজৰ সোৱাদ অনুযায়ী দিব। মই ফ্ৰাই কৰোঁতে এইবোৰ বস্তু চব দিয়ে লওঁ। যিটো ইয়াত পেষ্ট দিছোঁ মই, সেই পেষ্টটোত মই আগতেও কৈছোঁ সামান্য গুড়ি কৰি থোৱা জিৰা, সৰিয়হ, নহৰু আৰু পিঁয়াজ এফাল পেষ্ট বনাই লৈছোঁ আৰু কেঁচা জলকীয়া 3টা দিছোঁ। আপোনালোকে নিজৰ জ্বলা যিমান পৰিমাণে খায় সেই অনুযায়ী দি ল'ব। পানীখিনি প্ৰায় কমি আহিছে। ছজিনা সদায় কম ফ্ৰাই কৰিব লাগে। ভালদৰে মিহলাই লওঁ। গেছৰ জুইটো কমাই নিদিব। অকণমান সময় ফ্ৰাই হ'ব। দেখিছে নহয় পানীখিনি কি ধুনীয়াকৈ শুকাই আহিছে। ছজিনাখিনিও অকণমান ফ্ৰাই হোৱা নিচিনা হৈছে। ছজিনা তৰকাৰী সদায় সোৱাদ হয় অকণমান জ্বলা দিলেহে। জ্বলা নিদিলে সোৱাদ নহয়। মই গৰম কৰি থৈছিলোঁ সিজিবলৈ কাৰণে পানী অলপ দিওঁ। যিহেতুকে ছজিনাটো অকণমান গ্ৰেভি টাইপৰ হ'লে ভাল লাগে, মানে জোল নহয়, গাতে লাগি লাগি থকাকৈ। সৰিয়হত আপুনি যিমানেই হালধি নিদিয়ক সদায় বগাই দেখায়, সেইটো কাৰণে হালধি বৰ বিশেষ নিদিব। অলপ ঢাকন লগাই দিওঁ। প্ৰায় 10 মিনিটমান সিজোৱাৰ পাছত দেখিছে নহয় পানীখিনি কিমান শুকাই আহিছে। এতিয়া আমি ইয়াত এড কৰিম কণ বিলাহী। কণ বিলাহীটো যিমান দিয়ে, যিমান টেঙা খাব পাৰে সিমান দিব। আমি অলপ মানে টেঙাটো বেছিকৈ খাওঁ কাৰণে মই অলপ বেছিকৈ দিছোঁ। আকৌ অকণমান সময়ৰ কাৰণে প্ৰায় 5 মিনিটমানৰ কাৰণে আকৌ ঢাকনখন লগাই দিছোঁ। দেখিছেনে বিলাহীবোৰ কি ধুনীয়াকৈ সিজিছে। ছজিনাও প্ৰায় সিজি গৈছে। খুব বেছি সময় নালাগে ছজিনা বনাবলৈ। বিলাহীবোৰ কি ধুনীয়াকৈ সিজি গৈছে। আৰু 5 মিনিটমান সিজাৰ পিছত নমাই দিব পাৰি। বিলাহীখিনিয়ে আৰু ছজিনাখিনি ধুনীয়াকৈ গ্ৰেভিটো হৈ গৈছে। এতিয়া সকলোৱে মিলি গৰমে গৰমে ধুনীয়াকৈ খাওঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।